বনপুৰ জামুগুৰিত ৰাজহুই যজ্ঞৰ বাবে প্ৰস্তুতি পাই তুংগত ৰাজ্যত হৈ থকা প্ৰাকৃতিক দুৰ্যোগৰ বাবে বনপুৰ জামুগুৰিত শ্ৰী শ্ৰী বাসুদেৱ থানত অনুষ্ঠিত কৰিছে ৰাজহুই যজ্ঞ। এই যজ্ঞ 6 এপ্ৰিল তাৰিখৰ পৰা 12 এপ্ৰিললৈ মুঠ 7 দিন ধৰি চলিব। এই যজ্ঞ অনুষ্ঠিত হ'ব ব্ৰহ্মপুত্ৰৰ মাজভাগত। এই যজ্ঞত উপস্থিত থাকিব বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইতিমধ্যে প্ৰস্তুতি প্ৰায় তুংগত হৈ উঠিছে। জানিব পৰা মতে 10 লক্ষাধিক মানুহৰ উপস্থিতিত এই যজ্ঞ অনুষ্ঠিত হ'ব। জগন্নাথ, কাশী, গয়া, বৃন্দাবন আদি ঠাইৰ পৰাও বিভিন্ন ঋষিমণিসকলৰ আগমন ঘটিব এই যজ্ঞলৈ। এই যজ্ঞ ভাগত কিমান মানুহৰ উপস্থিতি হ'ব? এই যজ্ঞ ভাগত একেবাৰে কমেও 10 লাখ মানুহৰ উপস্থিতি হ'ব। আৰু আমাৰ এই শিৱ বাবাই 2007 চনতে এই ৰাজকোট যজ্ঞ ভাগৰ বিষয়ে প্ৰস্তুতি লৈছিলে। তাৰপিছত আকাশবাণীত তেখেতে পাইছিলে, পাই বিষ্ণু যজ্ঞ অন্য যজ্ঞ পাতি আহি আমাৰ ইয়াত যোৱা বছৰ চ'তৰ 22 তাৰিখৰ পৰা ইয়াত আমাৰ অখণ্ড ভাগৱত পাঠ হ'ল। সেই ভাগৱত পাঠতে আমাৰ শিৱ বাবাই ৰাইজক অৱগত কৰি এই ৰাজকোট যজ্ঞ ভাগৰ বিষয়ে ক'লে। কোৱাত ৰাইজেও সহযোগ দিলে। সেই সহযোগতে আজি পূৰ্ণগতিৰ ৰাজকোট যজ্ঞ ভাগৰ অগ্ৰগতি ফালে গৈ আছে। হয়, কোন কোন ঠাইৰ পৰা ইয়াত যিসমূহ ভকত বৈষ্ণৱ আহিব, কোন কোন ঠাইৰ পৰা আহিব? জগন্নাথ, পুৰী, কাশী আৰু বৃন্দাবন আৰু কামাখ্যাৰ পৰা আহিবই। হয়, আৰু আমি জানিব পাৰিছোঁ যে ইয়াত বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী, সেই মুখ্যমন্ত্ৰীজনৰ ইয়াত উপস্থিত থাকিব। তেখেতক আমাৰ ইয়াৰ পৰা আমাৰ এই বাসুদেৱ বাবা আৰু সজাতি দল এটা গৈ কালি উত্তৰ কমলাবাৰীত তেখেতক লগ কৰি আহিলেগৈ। তেখেতে শুনাই তেখেতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। ইয়াত তেখেতে প্ৰথম পূৰ্ণাহুতি দিম বুলি কথা দিছে। আপোনালোকে এই যজ্ঞ ভাগ কেতিয়াৰ পৰা কৰিম বুলি ভাবি আছিলে? এই যজ্ঞ ভাগ আমাৰ চ'ত মাহৰ 22 তাৰিখৰ পৰা 28 তাৰিখলৈকে অনুষ্ঠিত কৰা হৈছে বৰ্তমান। হয়, আপোনালোকৰ ইয়াত যিভাগ যজ্ঞ পাতিব, এই মহাযজ্ঞ ভাগ কি উদ্দেশ্য লৈ ইয়াত অনুষ্ঠিত কৰিছে? এই বিশ্ব শান্তিৰ বিশ্ব শান্তিৰ কাৰণে মূলতঃ 4টা পলৰ পৰা ৰক্ষা পাবৰ কাৰণে যজ্ঞ ভাগ কৰা হৈছে। সূৰ্যৰ তাপ, বানপানী, ঘূৰণীয়া বতাহ আৰু ভূমিকম্পৰ পৰা ৰক্ষা পাবৰ কাৰণে যজ্ঞ ভাগ কৰা হৈছে। হয়, আৰু এনেদৰে এই যজ্ঞ ভাগ বৰ্তমান চ'ত মাহৰ পৰা ইয়াত অনুষ্ঠিত হ'ব। নাৰায়ণপুৰৰ পৰা ক্ষিপ্ৰজ্যোতি ভূঞাৰ প্ৰতিবেদন, বাৰ্তা 365।